এই মুহূৰ্তত এক ব্ৰেকিং নিউজ লৈ আহিছো। উদালগুৰিৰ ঝাকুৱাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অসমমালা ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এচি বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনত থকা লোকসকল আঘাতপ্ৰাপ্ত। ঘটনাস্থলীত বৰুৱা বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হয়। ঘটনাক্ৰমে কৌপাটিৰ পৰা দলগাঁও অভিমুখী AS13 AC 4018 নম্বৰৰ মালবাহী বাহনখনে ঝাকুৱাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই চুচৰিকৈ অসমমালা পথৰ দাঁতিত বাগৰি পৰে। বাহনখনৰ এটি চকা খুলি যোৱাত প্ৰত্যক্ষ কৰা হৈছে। বাহনখনত ধানৰ বস্তাৰ উপৰিও চালকসহ আছিল 7জনকৈ যাত্ৰী। ভাষ্য অনুসৰি 7জনৰ ভিতৰত 4জনে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত আটাইৰে ঘৰ দৰঙৰ খাৰুপেটীয়াৰ অচিন্তলাত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ইমদাদুলৰ অৱস্থা সংকটজনক। আঘাতপ্ৰাপ্ত লোককেইজন হৈছে ইমদাদুল, ছাইদুল, হাইদৰ, ৱাছিদ বুলি জানিব পৰা গৈছে। আহত লোককেইজনক চিকিৎসা কৰাবলৈ কমাৰপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে বৰুৱা বজাৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। আমাৰ হাতত আহি পৰিছে মন্তব্য। এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো। ক'ত লৈ যায় আৰু আছে চহৰ আলি। আহত কেইজন হৈছে? আহত গোটেই মই গম পাইছোঁ ইয়াত আহি পেলাই নিজে নিজে মানে পাল্টি খাইছে। লোড বেছি হৈছে নেকি? লোডটো ইয়াত মানে 40-45 পেকেট মাল ইয়াতে মোটামুটি 20 কুইণ্টেল 22 কুইণ্টেল হ'ব। অঁ, এইটো এই এৰিয়াটো কি পৰে? কোন থানাৰ আণ্ডাৰত পৰে? মইতো জানা শিলপুখুৰী হয়নে? কোনটো জানা? বড়ো বজাৰ। ইয়াতে পুলিচ আহিছে? আহিছে। পুলিচে কি কৰিছে? পুলিচে আহি ইয়াত দেখি আকৌ এই পেচেণ্টৰ তাত গ'ল। অঁ আহা নাই ঘূৰি এতিয়া। অঁ, পুলিচৰ পৰা সঁহাৰি পাইছে? মই পাই আছোঁ আছে যদি। ঘটনাটো গাড়ী আহোঁতে পাল্টি হৈ গ'ল ইয়াৰ পৰা আহি চিধা। অঁ, পাল্টি এতিয়া ধান চাউল উঠাব নিদিয়ে। কেনেকৈ হৈছে? কেনেকৈ এইটো পৰি গ'ল কেনেকৈ? এই নিজে কাটিং মাৰোঁতে আহি গৈছে। ভুলটো কাৰ আছিল? ড্ৰাইভাৰ নে বেলেগৰ? এতিয়া ভুল আৰু বেলেগৰ কিয় দুখ? ড্ৰাইভাৰৰ ভুল হ'ব। ঠিকেই কথা। কেইজন মানুহ আছিল? কেইজন মানুহ আছিলে? 6-7জন আছিলে। 7জন আছিলে ড্ৰাইভাৰৰ লগত। আঘাতপ্ৰাপ্ত কেইজন হৈছে? আঘাত 5জন হৈছে। বেছিকৈ আঘাতপ্ৰাপ্ত কোন হৈছে? ইমদাদুল হয় নামটো ল'ৰাটো। ক'ত ঘৰ? ঘৰ আমাৰ অচিন গাছতলা বুলি কয়। হয়, ক'ত দুখ পাইছে ইমদাদুলে? ইমদাদুল দুখ পোৱাটো ভৰিখনত পাইছে, হাতখনত পাইছে, মূৰতো পাইছে অলপ।